While very few of us have taken এয়া সঁচা যে আমি সকলোৱে বাইবেল অনুবাদ কৰাত ভাগ লোৱা নাই, কিন্তু আমি সকলোৱে নিজৰ ওচৰ চুবুৰীয়াক ইয়াৰ বিষয়ে জনাব পাৰোঁ আৰু তেওঁলোকক জিহুৱাৰ বিষয়ে প্ৰকৃত জ্ঞান ল'বলৈ সহায় কৰিব পাৰোঁ। এতিয়া এখন নাটকলৈ মনোযোগ দিয়ক আৰু লক্ষ্য কৰক যে কেনেকৈ এই পৰিয়ালে আধ্যাত্মিক কাৰ্যবোৰত আনন্দিত হৈছে আৰু কিহৰ বাবে উৎসাহেৰে ভাগ লৈছে। ঠিক আছে, এয়া কোনো আচৰিত কথা নহয়, কাৰণ আমি জানো যে এই কাহিনীৰ অন্ত কেনেকৈ হ'ল। এতিয়া প্ৰশ্ন হৈছে যে ই কেনেকৈ সম্ভৱ হ'ল। মই কেতিয়াও ভবা নাছিলো যে আমাক ঘোষণা কাৰ্যৰ বাবে সহায়ৰ প্ৰয়োজন হ'ব। মোৰ পত্নী আৰু ছোৱালীজনী নিয়মিত অগ্ৰগামী হয় আৰু মোৰ ল'ৰাই সত্যত ভালেই কৰি আছে। মই নিজৰ কামৰ বাবে অগ্ৰগামী সেৱা কৰিব পৰা নাছিলো, কিন্তু তেওঁলোকক সদায় সহায় কৰিবলৈ চেষ্টা কৰোঁ। মই সদায় ভাবিছিলো যে প্ৰচাৰত তেওঁলোকক কেৱল সহায় কৰিলেই যথেষ্ট, কিন্তু অতি সোনকালে মই অনুভৱ কৰিলো যে মই আৰু বেছি কৰাৰ প্ৰয়োজন। আমাৰ সেৱাসমূহৰ অধ্যক্ষই একেৰাহে কেইবা সপ্তাহ ধৰি আমাৰ লগত কাৰ্য কৰিছে। তেওঁ আমাক জনায় যে আমাৰ সন্মুখত এনে কিছুমান বিষয় আছে যিবোৰৰ ওপৰত আমি কাম কৰাৰ প্ৰয়োজন। তেওঁ আমাক জনায় যে প্ৰচাৰত আমি ভালেই কৰিম, কিন্তু আমাৰ পুনৰ সাক্ষাৎ লাহে লাহে কমিবলৈ ধৰিছে। আমাৰ ল'ৰা ছোৱালীকেইটাক অধ্যয়ন কৰাৰ বাহিৰে মোৰ বা পৰিয়ালৰ কোনো সদস্যৰ ওচৰত বাইবেল অধ্যয়ন নাছিল। মই তেওঁক সুধিলো যে আমি কি কৰাৰ প্ৰয়োজন আছে যাতে আমি প্ৰচাৰত আৰু বেছি উন্নতি কৰিব পাৰিম। তেওঁ মোক ৰোমিয়া 15 অধ্যায় 18 আৰু 19 পদটো পঢ়িবলৈ কয়, য'ত পৌলে কৈছিল, মই খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিলো। তেওঁ আমাৰ পাৰিবাৰিক উপাসনাত পৌলৰ সেৱা কাৰ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু তেওঁৰ ভাল উদাহৰণৰ পৰা শিকিবলৈ পৰামৰ্শ দিয়ে। আমি পৌলৰ উদাহৰণৰ পৰা শিকিলো যে প্ৰচাৰত উন্নতি কৰিবলৈ আমাক সাহসৰ প্ৰয়োজন আছে। ইফিছিয়াছ 6:19 আৰু 20 পদত কৈছে, হাঁহেৰে যেন কবলৈ পাম, এই নিমিত্তে সেই নিগুৰ তত্ত্ব হাঁহেৰে জনাবলৈ মোৰ মুখ মেলিবৰ সময়ত উপযুক্ত বক্তৃতা যেন মোক দিয়া হয়, মোৰ কাৰণেও এনে প্ৰাৰ্থনা কৰিম। ৰীনাইও বৰ্ণনা কৰে যে পৌলে কেনেকৈ লোকসকলৰ লগত যুক্তি কৰিছে। আৰু কিকক ভাল লাগিছিল যে পৌলে লোকসকলৰ লগত পৰিস্থিত বিষয়ৰ ওপৰত কেনেকৈ কথা পাতে, যেনেকৈ মিছা দেৱতাৰ বেদীবোৰত থকা অবিদিত ঈশ্বৰৰ বিষয়ত উল্লেখ কৰি জিহুৱা ঈশ্বৰৰ বিষয়ে ধ্যান আকৰ্ষণ কৰায়। অৱশেষত ফলটোৱে লক্ষ্য কৰিলে যে কিয় 2 তিমথিয়ত পৌলৰ বিষয়ে কোৱা হৈছে যে তেওঁ লাজৰ যোগ্য নোহোৱা কৰ্মকাৰী আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক। গতিকে তেওঁ সাক্ষ্য দিওঁতে শাস্ত্ৰ ব্যৱহাৰ কৰাত নিপুণ। মই কৈছিলো নহয় এই কাহিনীৰ অন্ত কেনেকৈ হ'ব। মই সহকাৰী অগ্ৰগামীৰ সেৱা আৰম্ভ কৰোঁ। এতিয়া আমাৰ বহুতো পুনৰ সাক্ষাৎ আৰু কেইটামান ভাল বাইবেল অধ্যয়ন।
কিন্তু ই কেনেকৈ সম্ভৱ হ'ল? আমি পৌলৰ উদাহৰণৰ পৰা শিকিলোঁ যে তেওঁ কেনেকৈ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিছিল।